এইবাৰ যিটো আমাৰ ইউপিপিএল ৰাজনৈতিক দল হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰঞ্জিত ডাঙৰীয়াৰ নেতৃত্বত যিটো ৰাইজৰ সকলো জাতি ভাষা ধৰ্মাৱলম্বী ৰাইজৰ যিটো সঁহাৰি যিটো আদৰ যিটো মৰম যিটো এটা উৎসাহ যিটো দেখিবলৈ পাইছো মানে সাংঘাতিক এইটো এটা ইউপিপিএল মুখী যিটো ঢৌ আহিছে ইয়াত মানে বেলেগ এটা চিন্তা কৰিবলগীয়া অলপ কিবা বেয়া হ'ব নেকি তেনেকে ভাৱ একদম অহা নাই আৰু ব্যক্তিগত হিচাপে যিটো মনোবল বুলি যিটো কয় চেল্ফ কনফিডেন্স আত্মবিশ্বাস বহুত লাগিছে ইয়াৰ কাৰণে এইবাৰ যিটো আমাৰ পঞ্চমবাৰৰ কাৰণে যিটো বিটিচি নিৰ্বাচন এইটো ইউপিপিএল দলৰ কাৰণে ৰাইজে যিটো ওলাই আহিছে এইটো যদি আমি পৰ্যবেক্ষণ কৰো তো ইয়াৰ বহুতো কথা আছে অৰ্থ আছে নাম্বাৰ ওৱান কথাটো ইয়াত যিটো আমাৰ শান্তি প্ৰতিষ্ঠাৰ যিটো কথা সমন্বয় সম্প্ৰীতি একতাৰ যিটো কথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো এটা প্ৰতিষ্ঠা যিটো হল আৰু এই শান্তি সম্প্ৰীতি সমন্বয়টো আৰু বেছি মজবুত যাহাতে হয় চিৰ যুগমীয়া হয় স্থায়ী হয় এই কথাটোকে আমাৰ বিটিচিবাসী জনগণে বিচাৰিছে আৰু এইটোকে দাবী কৰিছে আৰু ইয়াৰ কাৰণে সকলোৱে নিজে নিজে ওলাই আপোনাক কিন্তু হাগ্ৰামা মহিলাৰীয়ে কিন্তু বিশেষকে টাৰ্গেট কৰি লৈছে কালিও কৈছে আপুনি ২-৩ হাজাৰহে ভোট পাব বুলি কি ক'ব মই এতিয়া কথাটো ক'ব বিচাৰিছো তেখেত আজিৰ এই মুহূৰ্তত তেওঁৰ যিটো প্ৰাসংগিকতা ৰিলিভেঞ্চি ইয়াত একোৱেই নাই গতিকে হাগ্ৰামা ডাঙৰীয়া কিবা কৈছে ইয়াক মই জবাব দিব লাগে কিন্তু আননেচাৰী মানে সময় নষ্ট তাৰ কথা কিবা ভেলু আছে জানো ৰাতিপুৱা কিবা কৈ দুপৰীয়া কিবা কৈ ৰাতি কিবা কৈ এতিয়া যিটো কথাটো বাৰে বাৰে মই যিটো কৈ আছো বা দেখিছো তেখেত দুটা জাগাত যিটো আজি আৰু কোকৰাঝাৰত তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিছে চিৰাং দুৱাৰ্ছ আৰু কোকৰাঝাৰ দুয়োটা ঠাইত তেখেতে যথেষ্ট মাৰ্জিনত হাৰাটো কাটা আপোনালোকৰ বিশ্বাসঘাতক আপোনাক আচলতে টাৰ্গেট কৰে আপোনাৰ সম্পৰ্কে বিশেষকে টাৰ্গেট কৰি দিছে প্ৰমোদ বড়োতকৈ কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ বেছি টাৰ্গেট কৰিছে ইয়াত মই ৰিপ্লাই দিবলগীয়া একো নাই আজি তেখেতে যিটো ধৰণৰ তেওঁৰ কথা বতৰা অংগী ভংগী এইটো এজন নেতাৰ এইটো কিবা চৰিত্ৰ এজন নেতাৰ কথা বতৰা বিলাক সেনেকে হ'ব লাগে এইটো অকল মই বুলি নহয় 95% পুৰাণী যিমান আন্দোলন জড়িত প্লাছ ফাউণ্ডাৰ যিটো মানে বিটিএফ হিচাপত আছিলে আমিতো চব মেক্সিমাম 95% তেওঁক ত্যাগ কৰি পেলাই ওলাই অহাটো আপোনালোকে নিশ্চয় দেখিছে তেওঁ এতিয়া অকলশৰীয়া যি নকওক তেওঁৰ কথাটো আজিৰ দিনটোত প্ৰাসংগিকতা একো নাই ৰিলিভেঞ্চি একো একমাত্ৰ এতিয়া পুৰণা কবি গ'লে ৰিহন দৈমাৰীৰ কাষত আছে কিবা আহ্বান জনাব ৰিহন দৈমাৰী ডাঙৰীয়া যদিও বিপিএফত আছে যদিও এইবাৰ প্ৰাৰ্থী হৈছে মই ভাবো তেখেতৰ চিন্তাধাৰা আৰু হাগ্ৰামৰ যিটো চিন্তাধাৰা একদম মিল নাই আৰু সুস্থিৰভাৱে তেখেতে আছে মই যিমান দূৰ বুজি পাওঁ সুস্থভাৱে আছে আসন কিমান পাব বিপিএফে কিমান পাব আপোনালোকে কিমান পাব বিপিএফৰ কথাটোতো আৰু কি আছে ইয়াত আৰু কিবা হিচাপ আহে তেনেকুৱা হিচাপ নাহে মুঠতে মেজিক নাম্বাৰ ক্ৰছ কৰি পেলাই মোৰ ধাৰণাত ২৪টা ইউপিপিএল হিচাপে আমি পাব থেংক ইউ